হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেললৈ। লৈ আহিছোঁ নতুন আপডেট। RBI ফালৰ পৰা কেইটামান পদ মুকলি হৈছে, তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা টোটেল 39টা পদ মুকলি কৰা হৈছে, আৰু এই পদসমূহ যিটো জব লোকেশ্যন ইণ্ডিয়া বুলি দিয়া হৈছে। তো ইণ্ডিয়াৰ যিকোনো ঠাইত হ'ব পাৰে। তো ইয়াৰ যিটো পে স্কিলটো ইয়াত মেনশ্যন কৰা নাই। ইয়াৰ যদি আমি ক্ৰাইটেৰিয়াবিলাক যদি চাব যাওঁ, তলত দিয়া আছে। তো ইয়াৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন, গ্ৰেজুৱেট পাছ হ'ব লাগিব, মানে গ্ৰেজুৱেট কৰা হ'ব লাগিব। আৰু ইয়াৰ যিটো এজ লিমিটটো 25 ইয়াৰৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত ৰখা হৈছে। তো ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো চাব যাওঁ আমি, ইয়াৰ যিটো বেচিক অফ টেষ্ট লোৱা হ'ব আৰু লগতে ইণ্টাৰভিউ। ইয়াৰ যিটো এপ্লিকেশ্যন ফিজটো যদি চাব যাওঁ, জেনেৰেল আৰু OBCৰ কাৰণে 600 টকা ৰখা হৈছে, আৰু ST আৰু SCৰ কাৰণে 100 টকা ৰখা হৈছে। তো ইয়াৰ যিটো অনলাইন ডেট, সেইটো 9 তাৰিখ 4 মাহ 2020 পৰা আৰম্ভ হ'ব, মানে 9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ইয়াৰ অনলাইন প্ৰচেছটো। আৰু ইয়াৰ যিটো এণ্ডিং ডেট, সেইটো 29 এপ্ৰিলত শেষ হ'ব। তো ইয়াৰ বিষয়ে এইখিনি আছিল। যদি আপোনালোকে এডভাৰটাইজমেণ্টটো চাব খোজে, তো মই ডেছক্ৰিপশ্যনৰ লিংকত দি দিম। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ যিটো চেনেলটো ছাবস্ক্ৰাইব কৰিব।